कितना माइडी आरम्भनि सालातर পৰা সাবানে বুলি বুদে বিয়া খাব গতিকে খাবই লাগিব ভালকে নচুচি বাকি তুমি কি কয় তাকে বিয়াৰ সাবৰ নাম কোনে নকনো হেল্ল' এণ্ড ৱেলকাম বেক টু মাই সেকেন্ড চেনেল চিম্পি এণ্টাৰটেইনমেণ্ট যোৱাকালিৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে তেনেহ'লে গম পাইছে আৰু এতিয়া গৈ আছোঁ জোৰোণ দিবৰ কাৰণে গতিকে ভিডিঅ'টো চাই থাকক বিয়াৰ ঘৰ পালোহি এণ্ট্ৰি কৰোঁ চাই থাকক দেই আৰু যদি ছাবস্ক্ৰাইব কৰা নাই জল্দিছে ছাবস্ক্ৰাইব কৰি আৰু ঘণ্টা বাটনটো টাংকে প্ৰেছ কৰি দিয়ক বল বল আহি পোৱা গ'ল বিয়া ঘৰ আৰু বিয়া ঘৰত একদম উদুলি মুদুলি বুলি যে কয় উদুলি মুদুলি এতিয়া হোৱা নাই দেই একেবাৰে হোৱা নাই উদুলি মুদুলি আৰু এইবিলাক গাড়ীবিলাক মানে হৈ আছে ৰেডি কাৰণ আজি বিয়া নহয় ন গতিকে উদুলি মুদুলিনো কি হ'ব ভিতৰ মানে আছে বাৰু উদুলি মুদুলিকে এইবিলাক একদম জোৰোণত দিয়া বস্তুবিলাক বাহিৰ থৈ দিয়া হৈছে আৰু ভিতৰত একদম চবে একদম মেকঅভাৰ মানে এই আটা ময়দা লগাই আছে আৰু এইজনী হৈছে দৰাৰ মাক মানে এতিয়া আৰু মানে পাটৰে মুগাৰে পিন্ধাইছে আৰু এয়া আমাৰ দৰা আৰু দৰাৰ মাক আৰু দৰাৰ দেউতাক ৰেড কালাৰ পিন্ধা দৰাৰ ভণ্টি আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম আৰু ইয়াতে হয়তো অনেক ভুল ভ্ৰান্তি যাৰ জগতে এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম একদম জোৰোণৰ কাৰণে চব একদম ব্যস্ত নিজৰ নিজৰ চিট ল'বৰ কাৰণে আৰু আমি এতিয়া যাব আৰম্ভ আমি একদম ৰেডি হৈ গ'লো গাড়ীৰ ভিতৰত চব একদম আমাৰ খুৰা একদম খুৰী চুৰি আইতা মামী চব ৰেডি আৰু এইফালে আছে আমাৰ চিষ্টাৰ আৰু এতিয়া যাত্ৰা একদম আৰম্ভ কৰিম আৰু দেখা আৰু এইকেইজনী আছে অনামিকা আৰু বা কেইজনীমান আছে আৰু এইপিনে অৰ্চনা বা চব একদম এইপিনে আমাৰ মামী স্ত্ৰী চব একদম বহি আছে আছে দুজনী নতুন নতুন আৰু দেখাই থাকিম আপোনালোকক আৰু এইফালে আছে এইপিনে বহি আছে দৰাৰ মাক চাক বহি আছে গতিকে বলক আমি আৰম্ভ কৰি দিওঁ যাত্ৰা আহি পালোঁ আমি এয়া কইনাৰ ঘৰ আহি পালোঁ নতুন নতুন কেইজনীমান মেম্বাৰ আছে মোৰ ফাৰ্ষ্ট টাইম ইউটিউবত আৰু এই পেনটো দেখিলে আৰু এইবিলাক আহি আছে মামীহঁতে এতিয়া আমি কইনা ঘৰত সোমাই দিয়াৰহে কথা আৰু যাওঁ এতিয়া কইনা ঘৰলৈ কইনা ঘৰৰ খাদ্য হিচাপে প্ৰথমতে আমি আৰম্ভ কৰিম একাপ লাল মানে গাখীৰ চাহ আৰু পিঠা এইফালেও খাই আছে এইফালে বৌহঁতে মামীহঁতে বৌ চব এইবিলাক চাহ খোৱাত ব্যস্ত পিঠা মাৰি দিয়ে এই ৰ'বহে আনবক্সিং কৰিব লাগিব নহয় কইনাজনীৰ আৰু ইয়াৰ চাওক আনবক্সিং কৰি দিলোঁ কইনাৰ আৰু এইজনী আমাৰ হ'বলগীয়া নতুন বৌ আৰু কৰি দিলোঁ মই আনবক্সিং দি দিলে একদম ষ্টাম্প লগাই দিলে আজিৰ পৰা আৰু শেষ আৰু
খাদ্যত বহিছোঁ এতিয়া কি কি দিয়ে নাজানো প্লেটখন পাইছোঁ গ্লাছ পোৱা নাই বাৰু এতিয়া বহি আছোঁ কি আৰম্ভণিতে দি দিছে চালাড আগতে হ'ব চালাড তাৰপিছত চাগে ভাত চাত এতিয়া চলিছে ফ্ৰাই পোলাও আমি ভাত নাখাওঁ মানে আজি আমি খাম পোলাও আৰু এয়া দিয়া হৈছে আমাৰ একদম সাধাৰণ আমাৰ ডিমৰীয়া ভাষাত ক'ব গ'লে পাপৰ ভাজা দিছে তাৰপিছত চালাড দিলা এতিয়া দিছে আমাক কিবা বোলে পোলাও দিছে আৰু এতিয়া দিছে আমাক ৰঙালাও একদম খাবি নেকি আৰু এয়া হৈ আছে মাংস বিতৰণ খাহী মাংস এয়া দি আছে কি হয় মুড়ি ঘণ্টা খাৰহে নেকি খাৰ খোৱা অসমীয়া যে কয় এইটোৱে আৰু খাৰ খোৱা হেপেলা কৰিব লাগিব অ'কে খাৰ খোৱা অসমীয়া বুলি কয় যে এইটোৱে আৰু নাখালে আমাৰ বিয়া আধৰুৱা খাৰ মেইন খাৰে আমি একদম খাৰ খোৱা অসমীয়া হেপেলা কৰিবা খাই যদি আহিব পাৰে অঁ দি আছে আৰম্ভণি চালাডৰ পৰা Ready. তাকে চৰি দিয়া খোৱা ছাগলী মাংস চুবাব নোৱাৰি টানিব পৰা নাই বিয়া খাব যাবানে বুলি সুধে বিয়া খাব গতিকে খাবই লাগিব ভালকৈ নচুচি বাগি আপুনি কি কয় তাকে বিয়াৰ চাবৰ দাম কোনে নকয় খাব যাওঁ খোৱা মেইন খাদ্যই মেইন খোৱা মেইন তাকে স্বাস্থ্য দেখিলে গম পায় খোৱা নাই ঠিকেই আছে বাৰু খোৱা বোৱা হৈ গ'ল আৰু এতিয়া কইনাক দেখাইছোঁ কইনা মানে অলপমান কালাৰটো হেৰি হৈ গ'ল মানে সেন্দুৰ চেন্দুৰ পৰি গ'ল কইনা কেনেকুৱা লাগিছে বহুত মানে জোৰোণ দিয়া হ'ল আপোনাৰ এতিয়া কেনেকুৱা লাগিছে নাৰ্ভাছ নে অলপমান একো নাই বাৰু আমি ৰিচিপশ্যন যোনদিনাখন হ'ব সেইদিনাখন আমি একদম দিম আৰু একদম শাৰী দিম আৰু কালি বাৰু নিব আহি আছোঁ এতিয়া জাষ্ট কইনাৰ অকণমান ডেম'টো দেখাই থৈছোঁ আৰু বিয়াৰ ঘৰটো দেখালোঁ আজি খালোঁ বালো বহুত কিবা কিবি হৈ গ'ল এইপিনে উৰুলি দি আছে আৰু ভিডিঅ'টো চালে কেনেকুৱা লাগিলে ক'ব এতিয়া আমি ঘৰত যাওঁগৈ গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছে